আজি আলোচনা কৰিম ক্লাছ 9 অনুশীলনী 1.1 কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে আসলতে শূন্য এটা পৰিমেয় সংখ্যা হয় এটা পৰিমেয় সংখ্যা এক পি বাই কিউ আৰ প্ৰকাশ কৰিব পাৰি না নাই শূন্য পি বাই কিউ আৰ প্ৰকাশ কৰিব পাৰি শূন্যক পি বাই কিউ আৰ প্ৰকাশ কৰিব পাৰি যেনে 0 শূন্যৰ বাহিৰে যিকোনো সংখ্যাক শূন্যৰ বাহিৰে যিকোনো সংখ্যাক আমি শূন্যৰে যিকোনো সংখ্যাক শূন্যক আমি শূন্যৰ বাহিৰে যিকোনো সংখ্যাৰ হৰণ কৰিব পাৰি 1 দিলেও হ'ব বা 2 দি হৰণ কৰিলেও 0 হ'ব এইটো পি বাই কিউ আৰ আহিছে য'ত পি ৰ ভেলু 0 কিউ ৰ ভেলু 1 লিখিছো 2 লৈছো কিউ ৰ ভেলু কিন্তু 0 নহ'ব নোৱাৰে কাৰণ পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনে আছে যে কি যে যিবোৰ সংখ্যা পি বাই কিউ আৰ প্ৰকাশ কৰিব পাৰি য'ত পি কিউ আৰ খণ্ড সংখ্যা কিন্তু কিউ নট ইকুৱেল টু 0 কিউৰ মান কেতিয়াও 0 নহয় 0 এটা পৰিমেয় সংখ্যা নহ'ব এক নম্বৰৰ সমাধান নম্বৰ 2 কি কৈছে যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা সলিউশন হ'ব 3 প্ৰথমতে এটা পি বাই কিউ আৰ হিট লিখি ল'ম 3 বাই 1 তাৰপিছত আছে 4 বাই 1 যিকোনো সংখ্যাক 1 এৰ হৰণ কৰিলে সেই সংখ্যাটো পাম এইটো আহিছে বাহিৰ কৰিব দিছে 6টা যেহেতু 6টা বাহিৰ কৰিব দিছে আমি সদায় কি কৰিব লাগে যদি nটা বাহিৰ কৰিব দিয়ে আমি কি কৰিব লাগে n + 1 পূৰণ কৰিব লাগে যেহেতু 6টা বাহিৰ কৰিছে 6 + 1 7 দি পূৰণ কৰিম আমি হৰৰ লগত 21 7 28/7 নহ'লে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল কি কৈছো 21তকৈ বেছি আৰু 22তকৈ কম তেনেহ'লে 22/7 23/7 24/7 25/7 26/7 আৰু 27/7 ইয়াৰ পিছত question number 3 question number 3 3/5 আৰু 4/5 ৰ 5টা পৰিমেয় সংখ্যা ধর সেম আছে বাইক করা সহজ হ'ব
3/5 4/5 और जगह देखेছে 3/5 বাইর কৰিব দিছে এটা 5টা আমি 6 পূরণ কৰিম হৰৰ লগত 18 30 24 30 3/5 আৰু 4/5 মাজত থকা star আমি সংখ্যা 19/30 20/30 21/30 22/30 23/30 এটি তাৰপিছত 4 নম্বৰ এই উক্তি দিয়া আছে সঁচা নে মিছা লিখিব দিছে আৰু উক্তিসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিব দিছে প্ৰথমটো আছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো সঁচা নে মিছা আনসাৰ হ'ব এইটো সঁচা কাৰণ সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ অন্তৰ্ভুক্ত এইটো হয় যে স্বাভাৱিক সংখ্যা হৈছে 1 2 3 up to plus infinity পূৰ্ণ সংখ্যা হৈছে 0 1 2 3 up to plus infinity যে ইয়াত যিকেইটা স্বাভাৱিক সংখ্যা আছে এই সকলোকেইটা পূৰ্ণ সংখ্যাৰ ভিতৰত আছে সেইকাৰণে এইটো সঁচা হয় যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো সঁচা 2 নম্বৰটো হৈছে কি যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো উত্তৰ হ'ব মিছা কাৰণ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় যেনে -1 -2 পূৰ্ণ সংখ্যা নহয় তাৰপিছত 3 নম্বৰত কি আছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা মিছে কাৰণ সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয়
যেনে 1/2 1/3 এইবিলাক পৰিমেয় সংখ্যা, কিন্তু এইবিলাক পূৰ্ণ সংখ্যা নহয়। এটা মনত ৰাখিব যে কি সকলো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয়, কিন্তু সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয়।